হাই এভৰিৱান, আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি হৈছে মানুহ বিহু। কালি ভিডিঅ'টো চাগে পালেই। কালি গৰু বিহু আছিলে। কালিনো কেনেকৈ কি কৰিলোঁ সকলোখিনি আপোনালোকক দেখালোঁ আৰু আজিও দেখুৱাম। আজিনো মানুহ বিহুটো আমি কেনেকৈ পাৰ কৰোঁ। আৰু যিহেতু মানুহ বিহুৰ দিনা পৰম্পৰা আছে যে সৰুৱে ডাঙৰক সেৱা কৰিব লাগে, অতীতৰ পৰা চলি অহা এটি পৰম্পৰা। আৰু আমিও তাকে কৰিম, সকলোখিনি দেখুৱাম আপোনালোকক। সেৱা কৰিব যাম ওচৰৰ আইতাহঁতৰ ঘৰলৈ, ঘৰত পাপাক কৰিম আৰু সকলোখিনি দেখুৱাম আপোনালোকক। আজিনো কেনেকৈ বিহুটো আমি পাৰ কৰোঁ তাকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। কি কৰিছ এজনী ভণ্টি? বুন্দি মায়ে পাপাক সেৱা কৰিব লৈছে। আমি ইয়াতে বহি আছোঁ। দিয়া হ'বলৈ আৰু এয়া মা পাপা নামঘৰলৈ গৈছিলে। মায়ে তাৰো অলপ ভিডিঅ' কৰি আনিছিলে, ভাবিলোঁ সেয়াও অকণমান দেখুৱাই দিওঁ আপোনালোকক। এইফালে পাপাই গাহৰি মাংস কাটিছে। সৰু কৰিছা নেকি? এয়া মায়ে ভাত পাতিছে। তাৰপিছত ভাত পানী খাই আমি আইতা ঘৰলৈ যাম। আৰু মই এতিয়া কাপোৰ জাপিছোঁ, কালি পিন্ধা ৰ'দত দিছিলোঁ, এতিয়া জাপি জাপি থৈ দিওঁ। মুগা মেখেলা এয়া খাবলৈ বহিলোঁ আৰু আমি পকাতে বহি লৈছোঁ এনেকুৱা গৰমত। গাহৰি মাংস ক'ত গ'লো? এইয়া চালি আমি আইতা ঘৰলৈ যাবলৈ ওলাইছোঁ। আৰু এতিয়া আমি ওলাই ৰেডি হ'লোঁ, আইতা ঘৰলৈ যাওঁ সেৱা কৰিবলৈ। আমাৰ ঘৰটো এইটো বনাই আছে আধা আধি দেখিছি। এয়া মা পাপা আগত গৈ আছে আৰু আমি দুজনী আছোঁ পিছত আছোঁ। এইজনী
আমি আচলতে ফটো মাৰি আছিলোঁ সেইকাৰণে আমি পিছ পৰি গ'লোঁ মাহঁতি গ'লেই আগত গৈ লওঁ আমি আইতা ঘৰত গৈ লগ পাই আছোঁ বাই সিফালে গ'লোহি এইফালে চব ভিতৰলৈ গ'ল দাদা হাই কৈ দিয়া হাই কৈ দিয়া এইফালে আইতা ঐ আইতা খাই দিয়ক আমি আইতা ঘৰলৈ আহিছোঁ হাই কৈ দিয়ক ৰহিমলা বুলি কৈ দিম আকৌ আমাৰ ভাষা লোকৰ হাঁহিটো কেলে পঢ়ে চিনি কেলা হাঁহি ক'বলৈ লাষ্ট পাবলৈহে আহিলোঁ লাষ্ট পাই আকৌ তোৰ নাকটো বৰ দীঘল এটা কাটি পেলাই এডোখন আৰু এইপিনে আমাৰ চাং চিনুমুনুটো বহি আছে লে চিনুমুনু টং কৰি দিয়ে বাৰীত কি আছে মানে চাবলৈ আহি গ'লো পামলাহি খাই যাব আমি আহিলেহে নালাগে আমি আহিলেহে নালাগে ইমান নাই ফুলি আছে এই গেলিলে মই নিম বুলি ভাবিছিলোঁ ধুনীয়া লাগে ন ভাল লাগিছে ন সৰি পৰে এই হেৰিয়ে হ'ব কপৌ চৰাই কলিতে এয়া ফুল ভৰি দিবলৈ আহিছে দেই খোৱাটো সদায় বন্ধ কৰি থওঁ বিলাহী লাগিছে বিলাহী একদম মানে মৰহি গ'ল ন এইকেইটা পামলহি কাটিব টিকলা টিকলা হৈ আছে খাম বুলি ভাবিছিলোঁ ইয়াত ধুনীয়াকৈ ফুলি আছে ন ৰ'জ সেই ওপৰৰ পৰা বেছি ধুনীয়া হৈছে ওপৰৰ পৰা আমি ঢুকি নাপাওঁ নহয় কটীয়া মানুহ এটা ধৰণৰ ফুল ঢেৰ ফুলে কিন্তু এতিয়া নাই কি বুলি কয় গোটেই মৰহিলে ইয়াত টিকলা বহি আছে আৰু এয়া মা আৰু পাপাই সেৱা কৰিছে আইতা দাদু দুদুহঁতক বোলে সেয়া কৰে বোলে খেতি ৰ'ব আৰু এইফালে পাপাই বিলাহী ছিঙি আছে কণ বিলাহী ছিঙি আছে আৰু এইজনী ঘূৰি ফুৰিছে ৰচকী ঘূৰি আমি ক'লে আহিছোঁ দেখাইছোঁ দেই এয়া বাগান কিন্তু যাব নোৱাৰোঁ যাওঁ দেখা নাই যাওঁ নি বাৰু ভিডিঅ' একদম তাই মানে একেবাৰে আইতাৰ ঘৰৰ পৰা ওলালোঁ আমি মায়ে ৰিলচ বনাবলৈ লৈছে এতিয়া বেগ চেগ দি দিছে মোক কেমেৰাটো ভালকৈ ধৰিব পাৰে কিবা ভিডিঅ' ফুট হয় এই মই কেমেৰা ধৰাত বেয়া তই বেয়া আটাইতকৈ মই এইবোৰ একো ধৰিব পৰা নাই ধৰ
এইজনী পাৰ আছে আৰু পাহাৰ বগাইছোঁ দেই ৰ ধৰ এতিয়া আমি আইতা ঘৰৰ পৰা ওলালোঁ আৰু মামীহঁতৰ ঘৰলৈ গৈ আছোঁ আগতে ভাড়া থকা মামীহঁতৰ ঘৰলৈ গৈ আছোঁ আমি ৰাস্তা দি নাই গৈছোঁ আমাৰ জেগাবোৰ চব কেনেকুৱা এইফালে হিলে চিলে বগাই আহিলোঁ আমি সেয়া পাপা আচলতে ইয়াতে শিলৰ ফেক্টৰী আছে মই অকল দেখাই দিছোঁ ৰ'ব সেইকাৰণে এনেবিলাক গোটেই বালি এইবোৰ শিলবোৰ আছে বহুত কেঁচাত আছে এইটো ৰ'ব ভালকৈ দেখুৱাই আছোঁ এইটো শিলৰ ফেক্টৰী হয় চাহ এইজনী মামী এয়া মামী চাহ এইজনী কি ধুনীয়া হৈ আছে আমাৰ মামী এইজনী মামী দুজনী ছোৱালী দেই বিয়াও দিলে নাতিও আছে এয়া লাও পানী মামীহঁতৰ পিছফালখন এয়া এয়া মামীহঁতৰ ৰুম এই মামী ষ্টাইলৰ বস্তু এয়া আমি ওলালোঁ এতিয়া যাবলৈ I love you. আহিলে নাই মুন্না খান্না মুন্না গ'ল কেলা নাগিনী বিয়া পাতিলে বাই বাই বুলি কৈ দিয়ক ভিডিঅ' বাই বাই ধুলি আছে আপুনি নাহিব এতিয়া আমি ঘৰ আহি পাই গ'লোহি মা চাং তোৰ ভাগৰ তাইৰ ভাগৰটো যেনিবা হয়হে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আমাৰ বিহুটো এনেকৈ গ'ল আৰু সেয়াই আমাৰ বিহু ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম আৰু নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই